হাই বন্ধু বান্ধৱসকল দীপক শইকীয়া ব্লগ চলে সকলোকে ওয়েলকাম। আজি মই নগাঁও আছোঁ নেহেৰুবালিত ষ্টেডিয়ামত যি আজি ইয়াত ফুটবল প্ৰতিযোগিতা আছে এই প্ৰতিযোগিতাত চাবলৈ আহিলোঁ। এয়া যিহেতু এতিয়া বৰ্তমান প্ৰেড হৈ আছে খন্তেক পিছতে আৰু যি ফুটবল খেলৰ আজি যি ফাইনেল প্ৰতিযোগিতা এই প্ৰতিযোগিতা আৰম্ভ হ'ব। এয়া চাওক বৰ্তমান আপোনালোকৰ যি প্ৰেডৰ দৃশ্য এই দৃশ্য দেখুৱাই আছোঁ আৰু ষ্টেডিয়ামত অনেক মানুহে ভৰি আছে। খন্তেক পিছতে আৰম্ভ হ'ব আৰু এয়া চাওক আপোনালোকক মই দৃশ্য দেখুৱাই আছোঁ। এয়া নেহেৰুবালি ষ্টেডিয়ামৰ দৃশ্য। He said he really wanna see me more. I said we should have a date. Open up my game store. I'm kinda scary, hard to read. I'm not a easy boy, but I'm a boss bitch. Who you gonna leave me for? They know cuz bitches is broke still. I be talking cash shit when I'm popping my gold bill. And my whole rich bitch and I work like I'm broke still. I love these so fake, but they hate these so real. Booty solo sale de mi traje, no traes anticito pa' que el nene no trabaje. Es que yo no sé lo que tú crees que tú no sabes. Dice que no quiere, pero se quiere comer el equipaje. Bailame como si fuera la última vez y enséñame ese pasito que no sé, un besito bien suavecito, bebé. Taqui taqui, taqui taqui rumba. অসমৰ সুনাম কঢ়িয়াই অনা গোল্ড মেডেলিষ্ট নয়নমণি শইকীয়া বাইদেউক আজি নিচেই কাষতে লগ পাই খুবেই ভাল লাগিল। আৰু তেওঁৰ যি ভাষণ তেওঁ খুব ভাষণ কম দিয়ে, তেওঁ নিজেই কৈছে। যিহেতু তথাপিও খেলুৱৈসকলক উৎসাহিত কৰিবৰ কাৰণে দুআষাৰ ভাষণ দিছে, শুনো আহকচোন। মোক এনেকৈ নিমন্ত্ৰণ কৰি আনিছে, আমাৰ গৌৰৱান্বিত কৰিছোঁ নিজকে আপোনালোকৰ মাজত এনেকৈ উপস্থিত থাকিব পাৰি। চ' ভাল লাগিছে আহি। মই নগাঁৱলৈ এনেকৈ অহা নাই আগত। বন্ধু বান্ধৱসকল যি খেলৰ আজি ফাইনেল খেল আছিলে আপোনাৰ নগাঁৱত, সেই ফাইনেল খেল আজি চাবলৈ আহিলোঁ। বৰ্তমান আৰম্ভ হোৱা নাই, এতিয়া আৰম্ভ হ'ব যিহেতু নাইট খেল হয়। এয়া আপোনালোকক মই ভিডিঅ'ত সবিশেষ দেখুৱাইছোঁ, আপোনালোকে ভিডিঅ'টো চাওক। এতিয়া মানুহ পূৰা সমাগম ভৰি গৈছে। এতিয়া অলপ পিছতে খেল আৰম্ভ হ'ব। এতিয়া ইয়াৰ আগত যি আপোনালোকক দৃশ্য দেখুৱালোঁ, তাত আমাৰ মাহী মা সেই যি এটা 7 ভনী 7 ছিষ্টাৰৰ এটা ডেন্সৰ প্ৰগ্ৰেম কৰিলে, আপোনালোকক ভিডিঅ'ত মই সকলোখিনি দেখুৱাইছোঁ। এই হৈছে ষ্টেডিয়াম, নগাঁও ষ্টেডিয়াম নেহেৰুবালি। স্বাধীনতা ৭৫তম স্বাধীনতা
উপলক্ষে এই খেল আয়োজন কৰা হৈছিল এই খেলত আপোনালোকৰ মই আজি ফাইনেল খেল তে সেই আপোনালোকক খেলৰ মই দৃশ্য দেখুৱাইছোঁ চাওক এইটো ষ্টেডিয়াম ভবা নাছিলোঁ খেল চাবলৈ আহিম বুলি হঠাতে আহিলোঁ আহিতে যি মাহঁতৰ প্ৰগ্ৰেম আছিল সেই প্ৰগ্ৰেম থকাৰ কাৰণে মই আহি পেলাই সোমালোঁ আৰু আহি পেলাই দেখিলোঁ যে খুব ভাল লাগিল তে অলপ সময় ৰৈ দিলোঁ তে আপোনালোকক সকলোখিনি মই ভিডিঅ'ত দেখুৱাইছোঁ আপোনালোকে চাওক যি আপোনালোকৰ ফুটবল ফাইনেল খেলৰ এয়া আৰম্ভ হৈছে খেল এই খেল আৰম্ভ আপোনালোকৰ এই আৰম্ভৰ খেলৰ মই দৃশ্য দেখুৱাই আছোঁ